যি খাম মানে ৰাক্ষসৰ দৰে খাম। নমস্কাৰ, স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু মই আজি ব্লগটো এনেকুৱা ধৰণৰ বনাম, ফুড ব্লগ বনাম। মানে বহুতে মানে ভিডিঅ' বনাই আছে, আমুকলৈ গৈছোঁ তামুকলৈ গৈছোঁ, ভিডিঅ' বনাই থাকে। মইনো আজি কি ভিডিঅ' বনাম ভাবিলোঁ। খুব গৰম পৰিছে আৰু সেইকাৰণে ভাবিছোঁ আজি ফুড কিবা এটা কৰোঁ বুলি ভাবিছিলোঁ। সেইকাৰণে আজি লৈ আহিছোঁ মানে পইতা ভাত। পইতা ভাত লৈ আহিছোঁ আৰু এয়া আলু পিটিকা, ভাতকেৰেলা মানে বইল কৰি লৈছিলোঁ আৰু ধনিয়া, এয়া পিঁয়াজ ধনিয়া পকুটি লৈছোঁ আৰু এইফালে মানে পিঁয়াজ লৈ লৈছোঁ এক্সট্ৰা কৰি, নেমু আৰু জলকীয়া আৰু বেঙেনা বিলাহী এইবোৰ লৈ লৈছোঁ আৰু সুন্দৰকৈ খাম। আৰু চিনেমা ষ্টাইলৰ দৰে নাখাওঁ, যি খাম ৰাক্ষসৰ দৰে খাম। আৰু সুন্দৰকৈ ভিডিঅ'বোৰ চাই থাকক, তেনেহ'লে ষ্টাৰ্ট কৰি দিওঁ। এতিয়া প্ৰথমতে আলুখিনি পিটিকি লওঁ। আলুখিনি ধুনীয়াকৈ পিটিকি ল'ম। এনেকৈ পিটিকি ল'ম। চব ভাতকেৰেলা পৰা ধুনীয়াকৈ পিটিকি ল'ম। পিটিকা হৈ গ'ল। এতিয়া মই এয়া এতিয়া ভাতখিনিত ধুনীয়াকৈ কাটি ল'ম। আৰু এইখিনি দি দিম, ধুনীয়াকৈ দি দিম। তাৰপৰা নিমখ এনেকৈ দি দিম। যি খাম মানে ৰাক্ষসৰ দৰে খাম। অকণমান তেল দি লৈছোঁ। বেছি নালাগে, তেল হৈ যাব। আৰু এইটো তললৈ থৈ লওঁ। এতিয়া মই মিহলাই দিম। এক গমলা ভাত খাই দিম। আৰু মই এতিয়া আলু পিটিকা মানে চব ৰেডি হৈ গ'ল। আৰু এই জলকীয়াটো মানে ইয়াত কুটি নলওঁ। মানে এই জলকীয়াটো যেতিয়া মানে কুটি দিম সানি দিয়াৰ পিছত মানে গোটেই হাতত এঘণ্টা আধা ঘণ্টামানৰ পিছত হাতত মানে পুৰিব। সেইকাৰণে এইটো জলকীয়া এনেকৈ খাম। আৰু নেমু লৈ লৈছোঁ, ইয়াত নেমু আৰু পিঁয়াজ কেইডোখৰ এনেকৈ চোবাই খাম। আৰু সুন্দৰকৈ চাই থাকক। এতিয়া মোৰ এইবোৰ চব ৰেডি হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ খাই দিওঁ। আৰু আপোনালোকে ভিডিঅ'টো সুন্দৰকৈ চাই থাকক, কোনো পইচা চইচা দিব নালাগে। মই এতিয়া খাই লওঁ, আপোনালোকে চাই থাকক। তেনেহ'লে ষ্টাৰ্ট কৰি দিওঁ।
এক গমলা ভাত শেষ লাষ্টত এটা কথা কওঁ আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে মোৰ ভাতৰ দামটো ওলাই যায় আৰু যিসকলে মোৰ ছাবস্ক্ৰাইবাৰ মানে চাই আছে এই ভিডিঅ'টো আৰু সকলো ছাবস্ক্ৰাইবাৰকে অনুৰোধ কৰিছোঁ যিমান পাৰে দুজনক হ'লেও এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মোৰ সোনকালে যায় ভাতৰ দামটো ওলাই যায় আৰু নেক্সট ভিডিঅ'ত তাত লগ পাই আছোঁ আজিলৈ বাবে টাটা